নমস্কাৰ সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আৰু মই আজি গৈ আছো টংলা ভিডিঅ'টো চাই থাকক যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰি দিবলৈ নাপাহৰিব প্ৰথমবাৰ হ'ব মোৰ লং জাৰ্নি যোৱা বাইকেদি আৰু বাইকেদি যোৱাৰ মজাই বেলেগ নহয় জানো আৰু মই অকলে আহা নাই মোৰ লগত মোৰ বন্ধু ধনজিত দাস আৰু মই দুইজনে গৈ আছো টংলা আৰু টংলাৰ জেগা গলানো কেনেকুৱা ভিডিঅ'ৰ দ্বাৰাই দি আপোনালোককো দেখাব অলপ চাই থাকক ভিডিঅ'টো মোৰ লগতে আপোনালোকে নতুনকৈ ব্ৰিজ বনাই আছে তাৰ মানে এখন গাড়ী যাব নোৱাৰি তাৰ মানে গাড়ী এখন গলে পুৰা ধুলিৰে ধুলি একদম অৱস্থা বেয়া হৈ গ'ল আমাৰ দুয়োজনে আলহীৰ ঘৰত থাকি আমি গৈ আছো ভৈৰৱকুণ্ড মানে ভৈৰৱকুণ্ড এটা পিকনিক প্লেচ হয় সেইভাবে আৰু আমাৰ পিছে পিছে এখন বাছ আহি আছে বাছখনো এই ভৈৰৱকুণ্ডতে যাব আৰু দেখিছেনে এই ছোৱালীজনে হাই বুলি কৈ গ'ল নাজানো কিহৰ কাৰণে হাই বুলি কল ভিডিঅ' কৰি গৈছিলোঁ সেইভাবে চাগে আৰু আমাৰ ভৈৰৱকুণ্ড যোৱাৰ প্লেন নাছিলে আলহী ঘৰৰ দাদা এজনে ক'লে তাতে পিকনিক প্লেচ আছে বঢ়িয়া জেগাকে যায় তাতে গৈ আহিও বলক এনেকৈ ক'ল আমিও ভাবিলোঁ এনে থাকতকৈ বলক চাইয়ে আহোঁ সেয়েহে এনেকৈ যাই আছোঁ আমি আহি পাই গ'লোঁ ভৈৰৱকুণ্ড নে কি কয় নাজানো বাৰু আৰু এইখন পাহাৰখন দেখিছেনে এই পাহাৰখনৰ কাষেৰে এখন নৈ আছে নৈৰ ওপৰতে সকলোৱে পিকনিক খায় আমিও আজি আহিছোঁ বহুত দূৰৰ পৰা চাম বুলি আৰু সেইভাগে ভূটান যাব পাৰে আৰু এপাক ঘূৰিব লাগে যিহেতু টাইমটো লাগিবই অৱশেষত পাই গ'লোঁ ভৈৰৱকুণ্ড আৰু ধুনীয়াকৈ আমি যাম সোমাই চাম কি হয় কি নহয় আমি মেইন পিকনিক প্লেচ জেগাটোত যোৱাই নাই অলপ আগৰ পৰা আহিম বুলি আহিছোঁ এইখনে ব্ৰিজখনৰ পৰা অলপ ধুনীয়া ভিডিঅ' কৰিম বুলি আহিছোঁ ভৈৰৱকুণ্ড পাৰ হৈ পুৰা ভিতৰৰ পিনে সোমাই আছো চাৰিওভাগে পাহাৰ কি পাই আগৰ দিন যায় চাওঁ বাৰু আমি আহি গ'লোঁ ইণ্ডিয়াৰ গেটত আৰু ইণ্ডিয়াৰ গেটত গেট পাছ লৈ কেনে তেল ভৰাব যাম যেহেতু ভূটানত তেলৰ দাম বহুতেই বেছি কম এতিয়া ভূটানৰ আমাৰ ইণ্ডিয়া গেট পাৰ হ'লোঁ আৰু তেলৰ দাম 65 লিটাৰ বহুতেই বেছি কম
আমাৰ ইণ্ডিয়া গেট পাৰ হৈ এখন নেক্সট ভূটান গেট, ইয়াতো গেট পাছ ল'ব লাগে। তেল ভৰা হৈ গ'ল, এতিয়া যাই আছোঁ পিকনিক প্লেচটোত। আৰু এইভাগে ধুনীয়াকৈ ঘৰ বনাই থৈ দিছে, তাৰমানে দূৰৰ পৰা যদি কোনোবা আহে ইয়াতে থাকিব পাৰে। সেয়েহে আৰু এনেকৈ যাই আছোঁ আমি মেইন পিকনিক প্লেচটোলৈ। আৰু এয়াই হৈছে ভৈৰৱকুণ্ড। আৰু চাওঁ না পিকনিক খোৱা মানুহ, চাৰিওভাগে গাড়ী বক্স নচাই নাচি আছে, পূৰা এনজয় কৰি আছে। ৰ'ব আগুৱাই যোৱাই নাই, মেইন নৈৰ কাষলৈ যোৱাই নাই। আৰু নৈৰ কাষলৈ গ'লেতো একদম পগলা হৈ যায়। ইমান ধুনীয়া সৌন্দৰ্য এটা। আৰু এইখনেই হৈছে মেইন নৈখন। আৰু সকলোৱে গা ধুই আছে, খানা খাই আছে। কিন্তু আমি খানা খাবলৈ অহা নাই, এনেই জেগাটো চাম বুলি আহিছোঁ। আৰু চালোঁ, খুবেই বেছি ভাল লাগিল। এটা ধুনীয়া সৌন্দৰ্য, আৰু এইখন কাষতে নৈ, আৰু পানী চাওঁ না ভাই, পূৰা একদম সকলো বস্তু দেখা পায় তলত যি আছে। আৰু সেইটো পাৰে তামান এনজয় কৰি আছে। আৰু ইভাগেও আছে পূৰা বক্স চক্স লৈ কিনে, আৰু তাৰমান কোনে মাতে আৰু কোনে পায় তেনেকুৱা হৈছে। সেইটো আৰু খানা খাবতো অহা নাই, আমি খাবতো অহা নাই, এনেই জাষ্ট জেগাটো চাম বুলি আহিছে। আৰু ভৈৰৱকুণ্ডৰ সকলো জাগাই চালোঁ, চাই দি এতিয়া ঘৰৰ পিনে আগবাঢ়িছোঁ। কাৰণ বহুত দেৰি হ'ল, বহুত দূৰ যাবও লাগিব। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে শেষ কৰিম। ভাল লাগে লাইক কৰি দিব। বাই বাই সকলোকে।